গাড়ীখন ৰখাই দিলে ঘপককে নিপাৰিবা না তই চলা না মোৰ চকুত কিবা এটা সোমালি ইমান পুলিচে কিবা এটা সোমালি তোৰ যে সদায় ভাগতে দেই মই মেকআপবোৰ ইমান ধুনীয়াকে কৰি আহিছো চলা নালাগে ধূলি লাগিব কাইলৈ মই বিয়া কেনেকে খামগে চলা না বোলো নাই নাহো বুলি কৈছো হয় ইজনী মানে শান্তি নাই তহঁতৰ লগত নাহো আজিৰ পৰা মই না চুলি ষ্টেট কৰা হাই ওলাই দিব এতিয়া যা তেতিয়া মই পঠাই পঠাই এইফালে দি দিলে ঘৰ ফালে দি নালাগে মই যাওঁগে মই পলাওঁ এইখন মই খুলি দিম ঘৰলৈ মই কথা নাযাওঁ মই কি কৰিম এতিয়া যদি পলালে মই এতিয়া কি কৰিম লাইচেঞ্চ মেকআপ পচিব লাগিব এতিয়া মই অকলে অকলে হেৰি কওঁ মই ইয়াক কিবা এটা নতুনকৈ দেখাম এতিয়া ৰ এনেকুৱা কৰিম কৰিম ৰ হ'ব দে মই যাওঁ ষ্টাৰ্টটো দি ন কি হয় দেখা যাব বজাৰং বুলি ভাত বাইদেউ আপোনাৰ হেলমেট নিপিন্ধাকৈ ক'ত গৈছিলে আৰু লগৰজনী ক'ত গ'ল আপোনাৰ কি হ'ল মেমেন থাকিলে যে আপোনাৰ লাইচেন্সখন কওকচোন লাইচেন্স হেলমেটে কি কৰিলে হেলমেট কি বুজি পোৱা নাই থাকিলে একো বুজি পোৱা নাই যাবলগীয়া ভাল দেই চবক বাইদেউ আপুনি যাওক যাওক নমুনা ৰৈ আছিলো মই গম পা নহয় কিমানখন নতুনকৈ কৰি আনিছো মই জানো তই উঠিব এইজনেচোন মোক বুবাৰ মাত দিছিলে কথা পাতিছে ভেকচন দিছিলে মানে ৰ বাপেকে ধৰোংগে দেই আকৌ এনেকৈ দেখাব লাগিব জলদি পেলাই এইটো কথাটো কি হ'ল হেৰি মানে সৰস্বতী পূজা বুলি ধুনীয়াকৈ মেকআপ চেকআপ কৰি আহিছিলোঁ আৰু পইচাও নাই আপুনি আকৌ আহিবলৈ নিদিব পাৰে নহয় লাইচেন্স দেখাওক আপোনাৰ আছে না তোৰ ভাগৰ লাইচেন্স স্কুটিখন ল'বি এতিয়া সেইখন লাইছ নাই লাইচেন্স হেলমেট কি কৰিলে টুপি এতিয়া কাটি আহিলে ঘৰত আৰু ল'ৰা আহোঁগৈ ল'ৰা আকৌ যাম এইফালে তই হেলমেট আনিছ নাই কি কথা ক'ব লাগিছ আকৌ মই চুলিখিনি ইমান ধুনীয়াকৈ ষ্টেট কৰি দিছোঁ বেয়া কৰি নিদিবা হেলমেট পিন্ধিবলৈ আপোনাৰ বাইদেউ এজ কিমান হ'ল মোৰ ভাগৰ এতিয়া 16 সোমাইছে আৰু ফেব্ৰুৱাৰীত সোমাই গৈছে স্কুটিখন কাৰ হয় মোৰ ভাগৰ নহয় মোৰে ভাগৰ তুমি ভণ্টি কেলৈ দিছিলা স্কুটিখন চলাবলৈ এনেই চলাবলৈ কৈছিলে কাৰণে দিছিলোঁ মই কৈছোঁ মোৰ মেকআপ বেয়া হ'ব মই নচলাওঁ তাই আকৌ মোক আকৌ বোলে চুলি বেয়া হ'ব আপোনাক দেখি মোক তাই নমাই এনেকুৱা কৰিলে এইবোৰ বেয়া হৈছে নহয় মই এইবিলাক নহ'ব দেই তোমালোকে বহুত বেয়া কাম কৰিছা ভণ্টি আৰু আপোনাকো কৈছোঁ এইবিলাক সৰু ল'ৰা ছোৱালীক এৰিদিয়াটো হেৰি নহয় এইবোৰ নকৰিব পাই আকৌ পাপাহঁতে দেখিলে গালি পাৰিব নেলাগে কোন হয় দিয়ক আৰু নিজৰ ভণ্টি বুলি এৰি দিয়ক আৰু এইবোৰ নকৰিব দাদা বুলিয়ে মাতিছোঁ এইবোৰ নকৰিব আকৌ হেৰি গালি পাৰিব পাপাই মা পৰিব এতিয়া আপুনি কি কথা ক'ব লাগিছে আপোনাক চিনি পাওঁ ন আপুনি কি দিয়ক কিবা আমাৰ গগৈ ছাৰ নহয় নে কিবা হয় ভণ্টি চিনি পোৱা নেকি মই লৈছোঁ নেকি পাপাই কি কৰে কি কয় আপুনি যাব ষষ্ঠী পূজাত আমাৰ পিনে আৰু এইপিনে আহি থাকিম আৰু সেই চিনাকি হ'ম সেই এতিয়া এইবোৰ ক'ব নালাগে আৰু দিয়ক এইবোৰ ভণ্টি বেয়া কথা নহয় গম পাইছা নাই তোমালোকে হেলমেট পিন্ধি অহা নাই উইদাউট হেলমেটত ঘূৰি পোৱাটো বেয়া কথা নহয় হ'ব ষষ্ঠী পূজাৰ কাৰণে অকণমান হেৰি মেকআপ কৰিছোঁ কাইলৈ বিয়াখন যে গুচিয়ে যাব মই গায়ে নুধোঁ আজি আকৌ হেলমেট লগাবলৈ কৈছে আপুনি চোৱা তোমালোকক সিফালৰ কাৰণেহে কৈছোঁ হেলমেটটো যে পিন্ধা নাই দেখিছা নাই কিমান এক্সিডেণ্ট হৈ আছে চাবিটো ছাৰ স্কুটিখনৰ মানে প্ৰব্লেম এটা পাইছোঁ মানে কি হ'ল স্কুটিখন মানে মোৰ সন্দেহ হৈ আছে কি আপুনিখন চুৰি নেকি ছাৰ তোমালোক অলপ টাইম ৰ'বা আমাৰ ছাৰ আহি আছে বহুতেই হ'বগৈ নহয় ৰ'বা অলপ টাইম ৰ'বা আহিব কি এখন পাপাই লোৱা নাই নহয় পোৱা নাই কোনে লৈছিলে এখন চুৰি মাৰে
তই কেলে এনেকুৱা কৰিবা মই তোৰ লগত জীৱনতে কাণত ধৰিছোঁ মই তোৰ লগত নাহোঁ তই তেল অকণ ধেৰকৈ যা কিবা হাতে ভৰিয়ে ধৰকে মোৰ খালি সেইবোৰ লাজ লাগে আকৌ দেই অকৰা ভেকশ্যন কৰি তেনেদৰে পলাই আহিছোঁ সেই কষ্ট কিবা এটা কওঁগে যা তই জানা তই পাৰিবি না তই চব ক্ষেত্ৰতে অকল মোকে তই জানা ৰ নামটো কি ক'ব এই তই নগ'লে বাবা তোক গাড়ী নুঠাওঁ যা তই স্কুটিখন ধৰ মই যাম এবাৰ কওঁগে তই চাবি আকৌ এবাৰ যদি হেৰি নকয় তুমি কেলে মৰিছা তেতিয়াহ'লে ঠিক আছে তোমালোকৰ মাহঁতক পঠাই দিবা স্কুটিখন দি পঠাম ঠিক আছে স্কুটিখন পিছতকে বাবাক পঠিয়াই দিম চাবিটো এটা কথা আছে এটা ফটো আছে নেক্সট টাইম ক'ৰবাত গ'লে খালি হেলমেট পিন্ধি আহিবা ঠিক আছে বাবা পিন্ধি আহিব দিয়ক মই ঠিক আছে লোৱা ইছ ৰাম ৰাম এইবোৰ ইমান কামোৰ দেই ভাল ফাঁকি মাৰিব পাৰে আজিকালি দিনত এনেকুৱা ইমান সৰু ছোৱালী আনিলো এতিয়া তই পিছলে যা মই স্কুটি চলাম বাৰু ঘৰলৈ বহি এটা যা হ'ব দে এজনী যে তোৰ লগত আহি কাম নাই আজিৰ পৰা তোৰ লগত মই কাণত ধৰিছোঁ নাহোঁ তই একো এটা কামত মোক সহায় কৰিব নোৱাৰ দে চাবিটো আনিলো আনি পানি এইখন গতি কৰি বৰ চালাক ছোৱালী দেই